হেল্ল' গাইজ গুড মৰ্ণিং। আজি টিউজডে হেৰিত যাই আছোঁ, বজাৰত যাই আছোঁ। আমাৰ অগ্ৰী বজাৰ ইফালে হয়, জাহিৰ আৰু মই আহি আছোঁ। 10টা বাজিলে গাইজ, আপোনালোক কুৱেলি চাওকচোন বা এই জাহিৰ আৰু মই আহিছোঁ ইয়াত আধা ঘণ্টা লগাইছোঁ গাইছে খানি আহোঁতে। আমাৰ ঠাণ্ডা এই খানাত মোৰ পকেটত, খানাত মোৰ বাইকতে, খানাত পকেটত মোৰ ইয়াত ঠাণ্ডাৰ কাৰণে 2 নম্বৰৰ ওপৰৰ গেল লগাই নাই মই, ইমান ঠাণ্ডা। মাঘেৰ বাগান ডাঙৰে সৰু নহয় হৈছে ইয়াত, একফালে ডাঙৰ হৈছে আৰু এনেকৈ ঠাণ্ডাতে যাই আছোঁ। আৰু হেৰি যাওঁ দিছোঁ, চিপকালি যাওঁ দিছোঁ ঠাণ্ডাত। কি কৰিম এনে কপি চাওকচোন কি কৰিলি 10টা বজাত ধেমালি। বাপৰে বাপ। দিয়ক গাইছ, তেনেহ'লে হেৰিত যায় বজাৰৰ ভিতৰত আপোনালোকক লগ কৰি আছোঁ। গাইছ অগ্ৰী বজাৰ পালোঁ। এচা কুচ মাহ হ'লে এটা কাপোৰৰ বজাৰ হয়, চেণ্ডেল নাম্পা নাই দেখোঁ। আমাৰ গাঁৱত দি থাকে, আমাৰ গাঁৱৰে এই বজাৰ ভিজাৰ বাকে দেখাইছোঁ, আপোনালোক চাই থাকিব। গাইছ বজাৰ শুকনা মাছ খাওক লাগলি। নিব লগা নাই, চাউৰ নাই, ঘূৰো অলপ ফাদাৰ আহিছে গাইছ, ফাদাৰে নিব জিম নিব লাগে। বেছি টাইম নহয় গাইছ, বজাৰখন কিন্তু মানুহ হয় এতিয়া। চব ভিডিঅ' কাটি কাটি বনাই দিম আৰু সাপলি যাম। চব্জি আহিব পাৰে আপোনালোকে কিবা লাগলি। মঙলবাৰ আৰু শনিবাৰ হয় এখন বজাৰ। অলপমান আমি ঘূৰি লওঁ গাইছ, তাৰপিছত আপোনালোক লগ কৰি আছোঁ। গোটেই মোৰ গোটেই গলি এটা ঘূৰিলোঁ। আহিয়ে থাকোঁ মই, আপোনালোকক দেখুওৱা নহয়। বাইক মানুহ আছে এইগিলা, মই এখন মোৰ বাইক পাৰ্কিং কৰি থৈছোঁ। এতিয়া বেলেগ চাইডে ফুৰিব যাম আৰু পালি দেখাম আপোনালোকক যদি মিলে। ৰাস্তাইদি আহি থাকোঁতে দেখা পালোঁ আমাৰ লেজেণ্ড দুটা আছে, এইটো এটা চেলিউট। এইগিলাক হ'ল লেজেণ্ড অসমৰ, এই দুটা লেজেণ্ড। এইটো এটা জয় জুবিন দা। কোহলি চাহ, এইটো মই কপি আছোঁ। ভাই বেয়া ঠাণ্ডা লাগছে। এইয়া ডাম্পাৰ এখন হাতেদি বাইক, হালি যাওঁ গাইছ, হালি গৈছিলোঁ এতিয়া মই। এতিয়া বিয়া আহিছোঁ আমাৰ গাইছ, তেনেহ'লে